অতি পৰম শ্ৰদ্ধাৰ আজি এই অনুষ্ঠান উপবিষ্ট হোৱা আমাৰ ওচৰৰ ছয়বাৰী বিদ্যাপীঠ আৰু ছয়বাৰী MV স্কুলৰ প্ৰধান শ্ৰীযুত নৱকুমাৰ তামুলী ছাৰ, মোৰ অতি শ্ৰদ্ধাৰ গুৱাহাটীৰ পৰা আৰু তেওঁৰ লগত মুখ্যতঃ এই আজিৰ এই প্ৰগ্ৰাম বা এনেকুৱা ধৰণৰ প্ৰগ্ৰামটো কণ্টিনিউ চলাই নিয়া দাস ছাৰ, তেখেত বহুত দূৰৰ পৰা অহা গুৱাহাটীৰ টীমটোক লৈ আহিছে। অৱশ্যে দাস ছাৰে আমাৰ ওচৰৰ হৰিচিঙাতে থাকে। যা নহওক, সকলোলৈ মই মোৰ ফালৰ পৰা এই বিদ্যালয়ৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এই কাৰ্যসূচী কণ্টিনিউ পাই হৈছোঁ। সকলো ছাত্ৰ ছাত্ৰী তথা পেৰেণ্টছৰ হৈ মই ধন্যবাদো জ্ঞাপন কৰিছোঁ। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ গোটেই চিনাৰীটো মই দেখি আহিছোঁ। তোমালোকৰ মাহিলীয়া বা মিন চলে বা MCA লৈ তোমালোকে ভয় লাজ আৰু অসুবিধা বোধ কৰা, যাৰ কাৰণে তোমালোকৰ পঢ়া শুনাটো ল'ৰাতকৈ তোমালোকে পিছ পৰি আছা। ল'ৰা এজনে খেলিছে, ল'ৰা এজন লিখি থকা, কিন্তু তোমাৰ মুখখন তুমি লিখি আছা, কিন্তু তোমাৰ মুখখন ক'লা হৈ আছে। তুমি সুধিলেও তুমি নোকোৱা কি হৈছে তোমাৰ। কেতিয়াবা কোৱা মই স্কুলৰ নাথাকোঁ, মই ঘৰত যাম। যদি ঘৰতে যোৱা, কিয় আহিছিলা? নাই ছাৰ, মোৰ পেট বিষাইছে, নহয় মোৰ জ্বৰ হৈছে। তাৰমানে সঁচা কথাটো নোকোৱা, মিছা কথা কোৱা। আচলতে তোমাৰ কি হৈছে, মিন্স হৈছে বা মিন্স হোৱাৰ টাইম হৈছে। এই হিচাপবিলাক তোমালোকৰ থকাটো দৰকাৰ। তোমালোকৰ সৰু সৰু ল'ৰা ছোৱালী আৰু এই যিটো প্ৰাকৃতিক তোমালোকৰ